নমস্কাৰ বন্ধুসকল, আপোনালোকৰ সুবিধা হোৱাকৈ অতি সহজভাৱে প্ৰশ্নৰ উত্তৰসমূহ বুজাবলৈকে চেষ্টা কৰিছোঁ। সেয়ে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যাব। আহক দেৰি নকৰি আমি প্ৰশ্ন আৰু উত্তৰসমূহলৈকে আগবাঢ়োঁ। প্ৰথম প্ৰশ্ন, পৃথু কোন ৰাজ্যৰ ৰজা আছিল? ইয়াৰ উত্তৰটো হ'ল পৃথু কামৰূপৰ ৰজা আছিল। আপোনালোকে মনত ৰাখিব, প্ৰশ্নটো ইম্পৰ্টেণ্ট প্ৰশ্ন। নেক্সট কুৱেশ্যন, আহোমসকল অসমলৈকে কেতিয়া আহিছিল? আহোমসকল অসমলৈকে 1228 চনত আহিছিল। চীন দেশৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমত প্ৰৱেশ কৰিছিল, মনত ৰাখিব। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? উত্তৰ লাচিত বৰফুকন। আৰু আপোনালোকক সুধিব পাৰে শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? তেন্তে আমি ক'ব লাগিব ৰামসিংহ। আৰু যুদ্ধখন কাৰ কাৰ মাজত হৈছিল? আহোম আৰু মোগলৰ মাজত হৈছিল। মই কৈ যোৱা প্ৰতিটো কথাই আপোনালোকে মন কৰিব, প্ৰতিটো যিহেতু এটা এটা কুৱেশ্যন হ'ব পাৰে আৰু আহিব পাৰে। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰ 1826 চনত। আপোনালোকক সুধিব পাৰে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত হৈছিল? তেতিয়া আপোনালোকে ক'ব লাগিব ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত ইয়াণ্ডাবু সন্ধি হৈছিল। কুৱেশ্যন নম্বৰ 5, ৰাজতৰংগিনীৰ ৰচক কোন? এই কুৱেশ্যনটো প্ৰায়ে সোধা হয়। ৰাজতৰংগিনীৰ ৰচক হ'ল কলহন, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6, ৰামানন্দৰ বিখ্যাত শিষ্যজনৰ নাম কি? উত্তৰ কবিৰ। সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি? উত্তৰ দিন-ই-ইলাহী, মনত ৰাখিব। এইখিনিতে আপোনালোকক জনাওঁ যে এই প্ৰশ্নবোৰ অসমৰ যিকোনো পৰ্যায়ৰ এক্সামবোৰত আচলতে আহি থাকে। আপোনালোকে এই কুৱেশ্যনবোৰ ভালদৰে মনত ৰাখিব। লগতে আপোনালোকক অনুৰোধ জনাওঁ যে এতিয়ালৈ যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এটা ছাবস্ক্ৰাইব কৰি থ'ব। আপোনাৰ এটা ছাবস্ক্ৰাইবে আপোনাৰ বাবেই নতুন নতুন প্ৰশ্নৰ শিতান লৈ আহিবৰ বাবে আচলতে মোক আগ্ৰহী কৰি তোলে। নেক্সট কুৱেশ্যন, দ্বিতীয় চন্দ্ৰগুপ্তক কি নামেৰে জনা যায়? উত্তৰ বিক্ৰমাদিত্য। মৎস্যগস্কা বুলি কাক জনা যায়? উত্তৰ সত্যৱতীক। ধৰ্মকোশ নীতি কোনে ঘোষণা কৰিছিল? উত্তৰ অশোকে। নেক্সট কুৱেশ্যন, মোগল বংশৰ প্ৰতিষ্ঠাপক কোন? উত্তৰ বাবৰ। বাবৰে ভাৰতত মোগল বংশৰ প্ৰতিস্থাপন কৰিছিল। শিৱাজীৰ মাকৰ নাম কি আছিল? উত্তৰ জিজাবাই। দিল্লীৰ সিংহাসনত বহা প্ৰথম মহিলা শাসক কোন আছিল? উত্তৰ ৰেজিয়া চুলতানা। অৰণ্য মানৱ উপাধি কোনে পাইছিল? উত্তৰ যাদৱ পায়েঙে। মৰমৰ বন্ধু বান্ধৱীসকল, আমি আলোচনা কৰা প্ৰতিটো প্ৰশ্ন আচলতে আমাৰ সকলো এক্সামৰ বাবেই ইম্পৰ্টেণ্ট হয়। আহি থকা 3rd গ্ৰেড, 4th গ্ৰেড ইত্যাদি সকলো ধৰণৰ এক্সামবোৰত আচলতে এনেকুৱা প্ৰশ্নবোৰেই আহে। সেয়ে আপোনালোকৰ সুবিধা হোৱাকৈ কিছু প্ৰশ্ন আগবঢ়ালোঁ। আজিলৈ ইমানেই, ধন্যবাদ।